নমস্কাৰ, মই কৃপা কস্তুৰী। আজি আপোনালোকৰ ওচৰত মই ক'ব ওলাইছোঁ প্ৰিয়াৰ বিষয়ে। প্ৰিয়া এজনী বৰ ধুনীয়া ছোৱালী আছিলে। তাই হৰিণী চকুৰ, লাহি পিহি মানে দেহাৰ বৰ ধুনীয়া ছোৱালী আছিলে আৰু তাই সৰুৰে পৰা অভিনয় কৰিছিলে। তাই অভিনয়ৰ লগত জড়িত আছিলে, বহুত ধুনীয়া অভিনয় কৰিছিলে। স্কুল, কলেজ সকলোতে তাই অভিনয়ত পাৰ্টিচিপেট কৰিছিলে আৰু তাই কলেজতো বেষ্ট এক্ট্ৰেছ এৱাৰ্ডো পাইছিলে। যিহেতু তাই ইমান ধুনীয়াকৈ এক্টিং কৰিছিলে আৰু তাই সেই এক্টিং কৰিয়ে সুখ অনুভৱ কৰিছিলে, তাই ভাবিলে তাই কেৰিয়াৰটো চাকৰিৰ বিপৰীতে তাই অভিনয়তে আৰম্ভ কৰিব। সেই মৰ্মে তাই নতুনকৈ বিভিন্ন শ্ব'ত অডিশ্যন দিবলৈ ধৰিলে, থিয়েটাৰৰ লগত জড়িত হ'ল, নাটকৰ লগত জড়িত হ'ল। তাই কেৰিয়াৰটো ধুনীয়াকৈ আগুৱাই যাবলৈ ধৰিলে, চব ঠিকে আছিলে। লাহেকৈ তাই বয়স হৈ আহিলে, ঘৰত তাই বিয়াৰ কথা চলিলে। ঘৰৰ প্ৰতিও তাইৰ মাক দেউতাকে বৰ ধুনীয়া ল'ৰা এটা, চৰকাৰী চাকৰিয়াল, ভাল দৰমহা পোৱা ল'ৰা এটালৈ তাইক বিয়া ঠিক কৰিলে। আৰু ল'ৰাটোও ভাল আছিলে, তাই আৰু সেই ল'ৰাটোৰ মনো মিলন হ'ল, তো ধুনীয়াকৈ বিয়াখন হৈ গ'ল। যেতিয়া বিয়াখন এতিয়া হৈ গ'ল, তাই ভাবিলে যেতিয়া নতুন ঘৰ এখনলৈ আহিছোঁ, ঘৰখনক অকণমান সময় দিওঁ। তো তেনেকৈ তাই ভাবিলে যে 6 মাহমান মই ঘৰত সময় দিওঁ, চব ঠিকে থাকে গ'ল। হাজবেণ্ডো এগ্ৰী হ'ল 6 মাহমানৰ পিছত তুমি আকৌ ষ্টাৰ্ট কৰিবা বুলি। তাই 6 মাহ নহওঁতে তাই জীৱনলৈ নতুন এটা ফেজ আহিলে। তাই মাতৃত্বৰ যোনটো সুখ সেইটো তাই পাবলৈ আৰম্ভণি হ'ল। তাই প্ৰেগনেণ্ট হ'ল। তাৰপিছত যেতিয়া প্ৰেগনেণ্ট হ'ল, তাইতো এতিয়া ৰেষ্ট ল'ব লাগিব, বা এতিয়া তাইক হাজবেণ্ডে ক'লে যে তুমি এতিয়া ষ্টাৰ্ট কৰিব নালাগে, তোমাৰ বেবীটো হৈ লওক, তাৰপিছত তুমি ষ্টাৰ্ট কৰিবা। ৰখিলে আৰু 9 মাহ ৰখিলে। যেতিয়া বেবী হ'ল, বেবীটোক ফিডিং কৰাব লাগে, বা তাইও চি ছেকশ্যন কৰি উঠিছে। তাই কি হ'ল, তেতিয়াও তাই আপোনাৰ আকৌ তাতে এক্টিঙত জইন কৰিব তেতিয়াও পৰা নাছিলে। দিন বাগৰি গ'ল। তাই লাহে লাহে ডিপ্ৰেশ্যন, এনজাইটিত ভুগিবলৈ ধৰিলে। তাই হাজবেণ্ডক ক'লে যে মোৰ খালী খালী লাগিছে, মই কিবা আকৌ নাটকলৈ যাওঁ দিয়া। হাজবেণ্ডে ক'লে এতিয়া বাচ্ছাটো সৰু হৈ আছে, তুমি যদি নাটকলৈ দিনটোৰ কাৰণে ওলাই যোৱা, ল'ৰাটোনো ক'লে চম্ভালিব। তাইও মানিলে হয়, তেনেকৈ গ'ল। তাই যদিও লাহে লাহে ডিপ্ৰেশ্যন, এনজাইটি ফালে সোমাই আছিলে, তাই সেই বস্তু এক্সপ্ৰেছ কৰা নাছিলে। আৰু হাজবেণ্ডক যেতিয়া কয় যে মই আকৌ নাটকলৈ উভতি যাওঁ, দেউতাকে তাইৰ হাজবেণ্ডে তাই শিশুটোৰ অজুহাত দেখায় যে এতিয়া শিশুটো সৰু হৈ আছে, আৰু পিতৃ হিচাপে হয়তো তেওঁৰ জেগাত শুদ্ধও হ'ব পাৰে, মই সেইটো এতিয়া জাষ্টিফাই কৰিব নাযাওঁ। এদিন ঘৰত কোনো নাছিলে। তাই নিজৰ ড্ৰেছিংখনৰ ফ্ৰণ্টত ৰখিলে। তাই নিজক চালে, গোটেই চকু তাই ডাৰ্ক চাৰ্কেল, গোটেই তাই ফেটছ হৈ গ'ল গোটেই বডিত। তাই নিজকে প্ৰশ্ন কৰিলে, মই হয়নে? মই সেই প্ৰিয়াজনী হয়নে, যোনজনীক মই ভাল পাইছিলোঁ, যোনজনীক লৈ মই সপোন দেখিছিলোঁ, সেইজনী দেখোন এতিয়া নাই। তাৰপিছত তাই ভাবিলে যে এনেকৈ হৈ থাকিলে নহ'ব। মই প্ৰথমতে নিজৰ ভাল পাব লাগিব, মোৰ নিজৰ সপোনবিলাক পূৰণ কৰিব লাগিব। মইতো মাতৃ বা মোৰ পত্নী হিচাপে যিখিনি দায়িত্ব, মই কিন্তু পূৰণ কৰিব লাগিবই। কিন্তু প্ৰথমতে মই মোৰ সপোনবিলাক আৰু মই নিজক ভাল পাব লাগিব। কাৰণ মই যেতিয়া মোৰ নিজক ভাল পাম, তেতিয়াহে মই আনক ভাল পাব পাৰিম। যেতিয়া মই মোৰ কাৰণে থকা যিখিনি দায়িত্ব, যেতিয়ালৈ মই ভালকৈ পূৰণ কৰিব পাৰিম, তেতিয়াহে মই মোৰ আনৰ প্ৰতি থকা যিখিনি দায়িত্ব, সেইখিনি পূৰণ কৰিব পাৰিম। তাৰপিছত তাই ইউটিউব আছিলে, ইউটিউবত তাই ধুনীয়াকৈ এক্টিং কৰি দিবলৈ ধৰিলে। তাই এক্টিং বহুত ধুনীয়া আছিলে। যিহেতু তাই ধুনীয়াকৈ এক্টিং কৰিলে, তাই ভিউজো বাঢ়িলে, তো হাজবেণ্ডেও লাহেকৈ ছাপোৰ্ট কৰা হ'ল। তাৰপাছত তাই ইমানেই ধুনীয়া এক্টিং কৰিছিলে, তাইলৈ অফাৰ আহিলে, এখন চিৰিয়েলৰ কাৰণে অফাৰ আহিলে। তাই ধুনীয়াকৈ এক্টিং কৰিলে। তাৰপিছত তাই বহুত হেপ্পী। তাই যেতিয়া নিজৰ কেৰিয়াৰটোত যেতিয়া ছেটেল হ'ল, তাই এজ এ মাক আগতে যিমানখিনি দায়িত্ব লৈছিলে, এতিয়া তাতকৈ বেছি ভালকৈ দায়িত্ব ল'বলৈ ল'লে, বেছি ভাল এজনী পত্নী হ'ল। কিয় হ'ল? কাৰণ তাই নিজৰ সপোনটো পূৰণ কৰিলে, নিজক ভাল পাবলৈ ধৰিলে। যেতিয়া আমি নিজক ভাল পাম, তেতিয়াহে আমি আনক ভাল পাব পাৰিম। কাৰণ আমি যেতিয়া নিজক ভাল নাপাম, নিজৰ সপোনবিলাক যেতিয়া ক'ৰবাত দলিয়াই দিম, চাব আপুনি অন্তৰত এটা আপোনাৰ দুখ অনুভৱ থাকিব। আৰু আপুনি সেই অন্তৰৰ যোনটো দুখ, সেই দুখটোলৈ আপুনি কেতিয়াও সুখী হ'ব নোৱাৰিব। আৰু যেতিয়া আপুনি নিজে সুখী নহ'ব, আপুনি আনক কেতিয়াও সুখী কৰিব নোৱাৰে। সেয়েহে প্ৰথমতে নিজক ভাল পাওক, নিজৰ সপোনবিলাক পূৰণ কৰক। আনৰ প্ৰতি থকাটো দায়িত্ব আপুনি পালন কৰিবই লাগিব। যিহেতু আমি সমাজত থাকোঁ, আমি আমাৰ যিবিলাক সামাজিক দায়িত্ব, আমাৰ যিবিলাক ঘৰুৱা দায়িত্ব, আমি সেইবোৰ পালন কৰিবই লাগিব। কিন্তু তাৰ লগতে আমি নিজক ভাল পোৱাৰ লগতে নিজৰ প্ৰতি দায়িত্ব থকাবিলাক সদায় আমি পালন কৰি যাব লাগিব। ধন্যবাদ। যদি মোৰ এই কাহিনীটোত আপুনি কিবা অসুবিধা পালে বা কিবা ভুল পালে, তাৰ বাবে ক্ষমা কৰি দিব। আকৌ এটা নতুন কাহিনী লৈ আপোনালোকৰ ওচৰলৈ কাইলৈ আকৌ আহিম। আজিলৈ বাই।